এনাইজনী গুচি গ'ল, মাৰ বুকুখন গধুৰ হৈ পৰিল। বয়সে আচোৰা এনাইজনীৰ আজি তিলনি। আমি মটক মানুহ। আমাৰ বৰুৱাহোলা গাঁৱৰ ৯৯% মানুহেই মটক জনগোষ্ঠীৰ লোক। সেয়া আমাৰ মটক সমাজত ৩ দিনত কৰা তিলনিখনৰ ভিডিঅ' আজি আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। পুৱাৰ পৰা সকলো ব্যস্ত। মামাহঁতে চুলি সম্পূৰ্ণকৈ খুৰাই গা পা ধুই ভকতীয়া সাজপাৰ লগাই লয়। প্ৰথমে নিচাদৈ আপাদৈ মা, মামা, মামী, ভণ্টিহঁতে এনাৰ ফটোখনত এগছি চাকি জ্বলাই লৈ ধূপ দি সেৱা এটা কৰি লয়। আৰু তাৰ পাছত যিয়ে যেনেকৈ মন কৰে ধূপ ধূনা লগাই সেৱা এটা কৰে। লাহে লাহে সকলোৱে আমি ধূপ ধূনাৰে এনাৰ ওচৰত এটা সেৱা আগবঢ়াওঁ। লাহে লাহে ভকতসকল এজন দুজনকৈ আহিবলৈ ধৰে। মুখ্য গাঁওবুঢ়াজন নহালৈকে একো নিয়মেই কৰিব নোৱাৰি। পৰিয়াল, বংশ, মিতিৰ কুটুম বিভিন্ন গাঁৱৰ পৰা তিলনিলৈ বুলি আহে আজি। পুৰুষ মহিলা উভয়ে তিলনি খাবলৈ বুলি আহে হাতত এটি তামোল পাণ আৰু মাহ প্ৰসাদ লৈ। গাঁৱৰ ৰাইজে গৃহস্থৰ লগতে বংশৰ পৰিয়ালক চোৱামকাৰ পৰা উদ্ধাৰ বা মুকলি কৰি দিবলৈ আহে। সেইদিনা গৃহস্থ বা বংশৰ মানুহক ভকতীয়া কামত একোতে হাত লগাবলৈ নিদিয়ে। চাহ পানীৰ খোলাটো অন্য বংশৰ মানুহেহে যোগান ধৰে। গৃহস্থক কেৱল সহায় সহযোগিতাৰে ওচৰ চুবুৰীয়া আৰু ভকতে চোৱা ভাঙিহে মুকলি কৰি দিয়ে। মটক সমাজত আজিও বিশ্বাস কৰে যে মৰাৰ পাছত আত্মাটো ঘৰৰ দৰ্জা চুকত থাকে বুলি। তিলনিৰ পাছত বাৰীৰ চুকত আৰু দহা কাজৰ পাছত মুক্তি পায় বুলি প্ৰচলিত হৈ আছে। গাঁৱৰ ভকত, শৰণীয়াল, বংশ পৰিয়াল, মিতিৰ কুটুম সকলো তিলনিলৈ বুলি আজি আহে। ভকতীয়া নিয়ম নীতিৰে কামবোৰ কৰে। ভকতীয়া তামুলীয়ে তামোল আৰু ৰান্ধনীয়ে মাহ প্ৰসাদ সকলোবিলাক ৰাইজৰ আগত বিলাই দিয়ে।
দুখৰ সময়ত দিয়া মাতষাৰে সকলোৰে মনত সকাহ দিয়ে। তিলনীৰ মাহ প্ৰসাদ খোৱাৰ পিছত মূল সেৱা থাকে। আমি সকলোৱে মাহ প্ৰসাদ খোৱাৰ পিছত সেই মূল সেৱালৈ বুলি আগবাঢ়ি যাওঁ। মূল সেৱাত গৃহস্থ, বংশ পৰিয়াল, মিতিৰ কুটুম সকলোৱে সেৱা লয় আৰু এই সেৱাই পিছতে আমাৰ তিলনীখন ভাঙে বুলি আমি জানো। তিলনীখন ভঙাৰ পিছত সকলোকে বিদায় দি বন্ধু বান্ধৱ যিসকল থাকে তেওঁলোকে গৃহস্থক লগ লাগি 3 দিন মুখত ভাত নিদিয়াৰ বাবে বনাই মেলি একেলগে গ্ৰহণ কৰাই চৰু মুকলি কৰে। তিলনীৰ ভাতমুঠি সেইদিনা ইমানেই তৃপ্তি হৈ পৰে যে আমি তাক একোৱে বৰ্ণনা কৰিব নোৱাৰোঁ। আমি সকলোৰে একেলগে ভাতমুঠি খাই আজৰি হওঁ আৰু কাম কাজখিনি শেষ কৰি ঘৰলৈ বুলি গুচি আহোঁ।